BTC-नि 4 नं बावखुंग्रि विधानसभा बियाबाव NDA-नि बिजाथिनि गोख्रों बिसायख'थि फोसावदों। NDA-नि बिजाथि रूपम रायनि गोख्रों बिसायख'थि फोसावदों। भटार रायजोफोरजों बाथ्रा सावरायो बिजाथि रूपम राया। खुलुमनाय जासिनानै बोर लायो बिजाथि रूपम राया। रायजोफोरजों मोसाफाबाय बिजाथि रूपम राया। বাওঁশংকৰী সমষ্টি নিৰ্বাচনী প্ৰচাৰ ৰাইজে ইতিমধ্যে হাজাৰ হাজাৰ জনতাই আমাক ইয়াতে মৰম আৰু ভালপোৱা দিবলৈ আহিছে। সন্মানীয় BTC প্ৰধানগৰাকীয়ে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ চলাই গ'ল, আপোনালোকে দেখিছে। ৰাইজৰ মৰম আৰু ভালপোৱা দেখি এনেকুৱা লাগিছে আমি ইয়াৰ পৰা ইতিমধ্যে জিকি গৈছোঁ, মাত্ৰ আনুষ্ঠানিকতা বাকী আছে। খুব সোনকালে আমি সকলো ৰাইজৰ আশীৰ্বাদ লৈ এই অঞ্চলৰ প্ৰতিনিধি হিচাপে কাম কৰিবলৈ সুযোগ পাম। এই অঞ্চলৰ ল'ৰা হিচাপে কাম কৰিবলৈ খিলঞ্জীয়া ভূমিপুত্ৰ, তেওঁলোকেও খিলঞ্জীয়া ভূমিপুত্ৰ, চালানী আৰু লোকেলৰ কথাটো নাহে। আপোনালোকে সকলোৱে কৈছোঁ, হয় মোৰ জিলাখন বেলেগ, মই চিৰাং জিলাৰ বাসিন্দা, কিন্তু মই ইতিমধ্যে কৈ আহিছোঁ সন্মানীয় অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ডিব্ৰুগড়ৰ বাসিন্দা হৈও মাজুলীৰ পৰা নিৰ্বাচন লৈ অসমৰ সেৱা কৰিছিলে। আৰু লগে লগে আমাৰ ভাৰতবৰ্ষৰ সন্মানীয় প্ৰধানমন্ত্ৰী, আপোনালোকে জানে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, তেখেতেও এতিয়া উত্তৰ প্ৰদেশৰ পৰা নিৰ্বাচন খেলি পেলাই, য'ত তেখেতৰ ঘৰ গুজৰাটত, তেখেতেও ভাৰত মাৰ সেৱা কৰি আছে। আগন্তুক দিনত ময়ো বাওঁশংকৰী সমষ্টিৰ পৰা সকলো জাতি জনগোষ্ঠীৰ মৰম ভালপোৱা লৈ ইয়াৰ পৰা জিকি গৈ এই অঞ্চলৰ সেৱা কৰিম, BTCৰ সেৱা কৰিম, অসমৰ লগতে ভাৰতবৰ্ষৰ উন্নয়নৰ